নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈকে। আজিৰ ভিডিঅ'টোত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ ইত্যাদিৰ ওপৰত কিছুমান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। লগতে কিছুমান অন্যান্য কমন কুৱেশ্যন এনচাৰো আমি ভিডিঅ'টোত ডিছকাছ কৰিম। তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। তো দেৰি নকৰি আমি প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰাৰ দিশে আগবাঢ়ো ব'লক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ৱানগালাও কোনটো জনগোষ্ঠীৰ প্ৰধান উৎসৱ? ইয়াত অপশ্যন দিয়া আছে এ গাৰো, বি মিচিং, চি ৰাভা, ডি ঠেঙাল কছাৰী। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন এ গাৰোসকলৰ। নেক্সট কুৱেশ্যন, তাম্ৰেশ্বৰী গোসানীক নৰবলিৰে পূজা কৰিছিল কোচসকলে, চুতীয়াসকলে, মৰাণসকলে, ডি ওপৰৰ এটাও নহয়। ইয়াৰে কোনটো অপশ্যন হ'ব পাৰে শুদ্ধ? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি চুতীয়াসকলে। তাম্ৰেশ্বৰী গোসানীৰ আন এটা নাম কেঁচাই খাইটি গোসানী। কেতিয়াবা অপশ্যনটোত কেঁচাই খাইটি গোসানী বুলিও থাকিব পাৰে, সেইটো মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন, কোনটো জনগোষ্ঠীৰ পূজা কৰা লোকক সংসাৰেক বুলি কোৱা হয়? ইয়াত অপশ্যন দি আছে এ কোচসকলৰ, বি মিচিংসকলৰ, চি গাৰোসকলৰ, ডি কছাৰীসকলৰ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি গাৰোসকলৰ। গাৰোসকলৰ পূজা কৰা লোকসকলক সংসাৰেক বুলি কোৱা হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কোনটো জনগোষ্ঠীৰ লোকসকলৰ মাজত বাহাগীত প্ৰচলিত? অপশ্যন দি আছে এ কোচসকলৰ, বি মিচিংসকলৰ, চি চাওতালসকলৰ, ডি কাৰ্বিসকলৰ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি চাওতালসকলৰ। নেক্সট কুৱেশ্যন, লাংথাচা কোন জনগোষ্ঠীৰ এটা গোত্ৰ? ইয়াত অপশ্যন দি আছে এ কাৰ্বিসকলৰ, বি ডিমাচাসকলৰ, চি ৰাভাসকলৰ, ডি চাওতালসকলৰ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি ডিমাচাসকলৰ। ইয়াৰ উপৰিও ডিমাচাসকলৰ গোত্ৰ আৰু কেইবাটাও আছে, তাৰে মই কিছু কৈ দিছোঁ আপোনালোকক। ডিফুচা, গাৰ্লুচা, হোজাইচা, মাইবংচা ইত্যাদি। এটা কথা মনত ৰাখিব, শেষৰ আখৰটো চা হয়। ডিমাচাসকলৰ গোত্ৰৰ শেষৰ আখৰটো চা হয়, তেনেকৈ মনত ৰাখিব সহজ। নেক্সট কুৱেশ্যন, তলৰ কোনটো উৎসৱ কাৰ্বিসকলৰ সৈতে জড়িত নহয়? ইয়াত অপশ্যন দিয়া আছে পেং হেম্ফু, বি ৰংকেৰ, চি ছজনু, ডি বিচুডিমা। ইয়াৰে শুদ্ধ এনচাৰটো কি হ'ব পাৰে? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি বিচুডিমা। এতিয়া বন্ধুসকল, বিচুডিমা কি আপোনালোকে জানেনে? ডিমাচাসকলে খেতিৰ শেষত এই উৎসৱটো পালন কৰে। নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ, তলৰ কোনটো কাৰ্বিসকলৰ এটা ফৈদৰ ভিতৰত নপৰে? অপশ্যন দি আছে এ টিমুং, বি তেৰণ, চি তেৰাং, ডি দাগখাৰী। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি দাগখাৰী। কাৰ্বিসকলৰ মূলতঃ 5টা প্ৰধান ফৈদ আছে। সেই ফৈদকেইটা হ'ল, আপোনালোকে মনত ৰাখি থ'ব, টিমুং, তেৰণ, তেৰাং, ইংচি আৰু এটা হ'ল ইংটি। মনত ৰাখিব, ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। আৰু দাগখাৰী কি আপোনালোকে জানেনে? দাগখাৰীটো হ'ল গাৰো তিৰোতাসকলে ব্যৱহাৰ কৰা কাপোৰ। নেক্সট কুৱেশ্যন, বীৰংগনা সতী আছিল অপশ্যন এ চুতীয়া ৰাণী, বি কোচ ৰাণী, চি হৰ্ষবৰ্ধনৰ ভনী, ডি মোগল ৰাণী। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন এ চুতীয়া ৰাণী। নেক্সট কুৱেশ্যন, হিড়িম্বা ৰাজ্য হিচাপে জনা যায় এ কছাৰী ৰাজ্যক, বি চুতীয়া ৰাজ্যক, চি কোচ ৰাজ্যক, ডি মোগল ৰাজ্যক। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন এ কছাৰী ৰাজ্যক। কেতিয়াবা সুধিব পাৰে হিড়িম্বাপুৰ কাৰ ৰাজধানী? তেতিয়া আকৌ আপোনালোকে ক'ব লাগিব বা লিখিব লাগিব কছাৰী ৰজাৰ ৰাজধানী। গতিকে হিড়িম্বাপুৰৰ ওপৰতো প্ৰশ্ন আহিব পাৰে। জাষ্ট আপোনালোকে মিলাই চাব, অপশ্যনবিলাক মিলাইও যথেষ্টখিনি আইডিয়া কৰি ল'ব পাৰি। নেক্সট কুৱেশ্যন, ভীমপুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি পৰিচিত অপশ্যন এ ভূঞাসকল, বি চুতীয়াসকল, চি ঠেংগাল কছাৰীসকল, ডি ওপৰৰ এটাও নহয়। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি ঠেংগাল কছাৰীসকল। নেক্সট কুৱেশ্যন,
স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন ডি আছে এ ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ, বি বিষ্ণুৰাম মেধি, চি তৰুণ গগৈ, ডি গোপীনাথ বৰদলৈ। ইয়াৰ এনচাৰটো আপোনালোকে দিব বুলি আশা কৰিলোঁ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰাজনৈতিক বাতৰি কাকতখন কি? অপশ্যন ডি আছে এ ৰূপাৰ, বি আছাম নিউজ, চি এডভোকেট অফ আছাম, ডি অপৰূপ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি এডভোকেট অফ আছাম। নেক্সট কুৱেশ্যন, তলৰ কোনখন ঠাইত পাঁচপীৰ দৰগাহ আছে? অপশ্যন ডি আছে এ ধুবুৰী, বি হাজো, চি নগাঁও, ডি বৰপেটা। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে ধুবুৰীত। নেক্সট কুৱেশ্যন, ৰাইনোলেণ্ড নামেৰে কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? অপশ্যন ডি আছে এ মানাহ, বি কাজিৰঙা, চি ওৰাং, ডি নামেৰি। আপোনালোকে উত্তৰটো ভাবকচোন। আপোনালোকে ভাবে মানে এটা সৰু ৰিকুৱেষ্ট আপোনালোকলৈ, যদি আপুনি প্ৰথমবাৰলৈ আমাৰ চেনেলটোত ভিডিঅ' চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি নিতৌ আপোনালোকৰ মাজলৈ এনেধৰণৰ ভিডিঅ' লৈ আহোঁ য'ত আপুনি উপকৃত হ'ব। যি কি নহওক, ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি কাজিৰঙা। কাজিৰঙাক ৰাইনোলেণ্ড নামেৰে জনা যায়। এইখিনিতে জানি থোৱাটো ভাল যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ আৰু 1974 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ এটা উপনদী নহয়? ইয়াত অপশ্যন দিয়া আছে এ ডিক্ৰং, বি ধনশিৰি, চি বগাপানী, ডি বুঢ়ীদিহিং। ইয়াৰ সঠিক এনচাৰটো কি হ'ব আপোনালোকে জানেনে বন্ধুসকল? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি বগাপানী। বগাপানী হৈছে বৰাক নদীৰ এটা উপনদী, আনহাতে ডিক্ৰং, ধনশিৰি, বুঢ়ীদিহিং এই ব্ৰহ্মপুত্ৰৰ একোটা উপনদী। যি কি নহওক, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুয়োৰে যথেষ্ট উপনদী আছে। আপোনালোকে উপনদীসমূহ চাই ল'ব, আৰু যদি নাজানে কমেণ্ট কৰিব, মই অন্য এটা ভিডিঅ'ত আপোনালোকক জনাই দিম। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইমানতে অন্ত পেলাম। পুনৰ আমি লগ হ'ম অন্য এটা ভিডিঅ'ত। আপোনালোকে চাই থাকিব MLD এডুকেশ্যন। আমাৰ চেনেলত থকা অন্য ভিডিঅ'সমূহ চাব, আপোনালোক যথেষ্ট উপকৃত হ'ব। যি কি নহওক, আজিলৈ ইমানতে এৰিলোঁ। ধন্যবাদ।